নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অসমীয়া আনন্দ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ অনুৰোধ মৰ্মে মই পঞ্চায়ত এক্সামৰ বাবে মেথছৰ কেইটামান প্ৰশ্নৰ উত্তৰ আজি আলোচনা কৰিম। আৰু ইয়াৰ সেম টাইপ পূৰ্বতে পঞ্চায়তৰ এক্সাম যি হৈছিল তাত আহিছিলে। মই আগৰ প্ৰশ্নৰ উত্তৰ চাইছোঁ আৰু এনেকুৱা ধৰণৰ মই কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ, যিকেইটা চালে আপোনালোকৰ এক্সামটোৰ বাবে যথেষ্ট সুবিধা হ'ব আৰু ট্ৰিক্সবোৰ আপোনালোকে ভালদৰে চাই ল'ব। বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে দ্য এভাৰেজ কষ্ট অফ 6 আইটেম ইন এ শ্বপিং লিষ্ট ইজ ₹750। অৰ্থাৎ 6টা আইটেমৰ এভাৰেজ কষ্ট প্ৰাইচ হৈছে, অৰ্থাৎ এভাৰেজ যিটো প্ৰাইচ গড় যিটো সেইটো হৈছে 750 টকা। ইফ ওৱান মোৰ আইটেম হুজ কষ্ট ইজ 400 ইজ এডেড টু দ্য লিষ্ট, হোৱাট উইল বি দ্য নিউ এভাৰেজ। অৰ্থাৎ যদি এটা 400 টকাৰ নতুন বস্তু আমি তাত এড কৰোঁ, তেনেহ'লে নতুন যিটো এভাৰেজ হ'ব সেই এভাৰেজটো কিমান হ'ব। ইয়াতে 4টা অপশ্যন দিছে। এই কনচেপ্টটো ভালদৰে আমি ক্লিয়াৰ কৰি লওঁ। প্ৰথমতে কি কৈছে, 6টা আইটেমৰ এভাৰেজ যিটো সেইটো হৈছে 750। অৰ্থাৎ ইয়াৰ টোটেল কিমান হ'ব, 750ক যদি 6ৰে পূৰণ কৰি দিওঁ আমি 45,000। অৰ্থাৎ 6টা আইটেমৰ টোটেল প্ৰাইচ আছিল 45,000। আৰু যিটো 7 নম্বৰ আইটেম, ইতিমধ্যে 6টা আইটেমৰ পালোঁ, 7 নম্বৰ যিটো আইটেম নতুন যিটো আইটেম সেইটোৰ দাম হৈছে 400। এতিয়া আমি 7টা আইটেম পালোঁ আৰু 7টা আইটেমৰ দাম কিমান হ'ল গোটেইখিনি মিলাই দিলে 45,000 আৰু 400 সমান 49,000। আৰু এতিয়া 7টা আইটেম আছে আৰু টোটেল দাম হৈছে 49,000। ইয়াক আমি যদি 7ৰে হৰণ কৰি দিওঁ তেনেহ'লে ওলাব 700। অৰ্থাৎ নতুন যিটো এভাৰেজ হ'ব সেইটো হ'ব 700 টকা। বন্ধুসকল, এইটো নিশ্চয় আপোনালোকে বুজি পাইছে। এবাৰ নেক্সট প্ৰশ্নটো লৈ যাওঁ। বন্ধুসকল, এইবাৰ প্ৰশ্নটো এজ ৰিলেটেড আৰু ইয়াতে ৰেচিঅ'ৰ অকণমান কনচেপ্ট আমি জানিম। ইয়াতে কি কৈছে, প্ৰেজেণ্ট এজেছ অফ সুমিত এণ্ড মোহিত ইন দ্য প্ৰপৰ্শ্যন 5:4। এইটো যিটো কলন আছে এইটো ইজটো বুলি কোৱা হয়, 5:4 বুলি উচ্চাৰণ কৰোঁ আমি ৰেচপেক্টিভলি বুলি কৈছে। প্ৰেজেণ্ট এজ অৰ্থাৎ বৰ্তমানৰ যিটো এজ সুমিত আৰু মোহিতৰ সেইটো ৰেচিঅ'ত দিয়া হৈছে 5:4। আৰু 3 বছৰ পিছত তেওঁলোকৰ এজ যিটো হ'ব, বয়স যিটো হ'ব, সেই বয়সৰ যোগফল হ'ব 60 বছৰ। আৰু এতিয়া বৰ্তমান মোহিতৰ বয়স উঠিছে। আমি এইটো এক্স ধৰি লৈ কৰিব পাৰোঁ। এইটো কি কৈছে, সুমিত আৰু মোহিত, মই এম অ' আৰু এছ ইউ হিচাপে দিলোঁ। সুমিত 5:4, অৰ্থাৎ প্ৰথমতে সুমিত আছে, সুমিতৰ তলত 5 আৰু মোহিতৰ তলত 4। আমি 5x আৰু 4x ধৰি ল'লোঁ। এতিয়া কি কৈছে, কথাটো হৈছে 3 বছৰ পিছত যিটো বয়স হ'ব এওঁলোকৰ, সেই বয়সটোৰ গড়টো টোটেলটোহে হ'ব 60 বছৰ। অৰ্থাৎ 5xৰ লগত বৰ্তমান যিটো বয়স তাৰ লগত 3 যোগ হ'ব আৰু 4xৰ লগতো 3 যোগ হ'ব আৰু এইখিনিৰ মান হৈছে 60। মই নতুনকৈ পাতিছোঁ, 5x + 3 + 4x + 3। এতিয়া চাব, 5 4 9x। এই 3 আৰু 3 এই দুটা ইয়াৰ লগত x থকাৰ লগত যোগ নহয়। যদি কোনো এটা সংখ্যাৰ লগত বা কোনো এটা অংকৰ লগত x থাকে তেনেহ'লে সেইটোৰ লগত সেনেকুৱা ধৰণৰ সংখ্যাহে যোগ হ'ব। এইটো মনত ৰাখিব। আৰু 3 3 কিমান হয়, 6। আৰু ইফালে কিমান দিছিলে, সমান 60। আৰু মানে কি কৈছোঁ, এইটো 5x + 3, যিটো 5xটো হ'ব এইটো সুমিতৰ বয়স 3 বছৰ পিছত যিটো বয়স সেইটো, আৰু 4x + 3 3 বছৰ পিছত মোহিতৰ যিটো বয়স সেইটোৰ টোটেল কিমান কৈছে, 60 বছৰ কৈছে। 9x + 6 = 60। আৰু 9xটো এইফালে থাকিল, 6টো যদি এইফালে যায় সমান চিনৰ এইফালে 60ৰ লগত 6টো বিয়োগ হ'ব আৰু তেতিয়া ওলাব 54। আৰু 9টোৰে এতিয়া 54ক যদি হৰণ কৰি দিওঁ তেনেহ'লে কিমান ওলাব নিশ্চয় গম পাইছে, 9 6 × 54, অৰ্থাৎ xৰ মান ওলাল 6। এতিয়া কি কৈছিলে, সুমিতৰ এজ 5 আৰু আমাক উলিয়াব দিছে মোহিতৰ এজৰ অনুপাতত কি আছে, 4। এতিয়া আমি 4ৰ লগত 6 পূৰণ কৰি দিলে, অৰ্থাৎ যিটো 4x আছিলে সেইটোৰ পৰা এইটো কৰিছোঁ 4 6 × 24, অৰ্থাৎ মোহিতৰ বৰ্তমান বয়স হৈছে 24 বছৰ। আপোনালোকে নিশ্চয় বুজি পাইছে। যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিব, মই নেক্সট ভালদৰে বুজাই দিবলৈ যত্ন কৰিম। বন্ধুসকল, এইবাৰ প্ৰশ্নটোলৈ আহোঁ। এইবাৰ এইটো লাভ লোকচান অৰ্থাৎ প্ৰফিট লছৰ ওপৰত। এইটো ৰহিম চেলছ এ মেচিন ফৰ 48 lakhs
এট এ লছ অৰ্থাৎ ৰহিমে এটা মেচিন ৪৮ লাখ টকাত বিক্ৰী কৰিছে লোকচানত বিক্ৰী কৰিছে ৪৮ লাখ টকা যিটো তেওঁ বিক্ৰী কৰিলে তেওঁৰ এইটো লোকচান হৈছে যদি হেড হি সোল্ড ইট ফৰ ₹60 লাখ অৰ্থাৎ যদি ৬০ লাখ টকাত বিক্ৰী কৰিলে হয় তেওঁৰ যিখিনি গেইন হ'ল হয় সেইখিনি হ'ল হয় যিখিনি লোকচান হৈছিল ৪৮ লাখ টকাত বেচোতে তাতকৈ ৫ গুণ বেছি লাভ হ'ল হয় এতিয়া আমাক কোষ্ট প্ৰাইচ ল'ব দিছে অৰ্থাৎ ৰহিমে কিমান টকাত বস্তুটো কিনিছিলে সো বন্ধুসকল কোষ্ট প্ৰাইচটো কি হ'ব এইটো ৪৮ লাখ টকা ফাৰ্ষ্ট টাইম বিক্ৰী কৰোঁতে আৰু ৬০ লাখ টকা ছেকেণ্ড টাইম যদি কৈছে সেইটো কোষ্ট প্ৰাইচটো উলিয়াবলৈ আমি কি কৰিব পাৰোঁ সেলিং প্ৰাইচ যিটো সেলিং প্ৰাইচ মাইনাছ লোকচান যিটো লছ সেলিং প্ৰাইচৰ লগত লোকচান যোগ কৰিব লাগিব আৰু এটা উলিয়াব পাৰোঁ যদি লাভ হয় তেতিয়া সেলিং প্ৰাইচ মাইনাছ গেইন বা লাভ এই দুটা হৈছে সূত্ৰ কোষ্ট প্ৰাইচ ওলোৱা এইটো সহজ কথা আপোনালোকে নিশ্চয় এইটো মাইণ্ডতে খেলাব পাৰিব যে যদি আমাৰ কিনা মূল্য কিমান ধৰি লওক 10 টকাত মই এটা বস্তু কিনিছোঁ মই 12 টকাত বিক্ৰী কৰিলোঁ তেনেহ'লে মোৰ 2 টকা লাভ হ'ল এতিয়া যদি 12 টকা মই কওঁ আপোনালোকক 12 টকাত মই এটা বস্তু বিক্ৰী কৰিলোঁ মোৰ 2 টকা লাভ হ'ল আপোনালোকে মই কিমান দামত কিনিছোঁ নিশ্চয় উলিয়াব পাৰিব 12 পৰা 2 বিয়োগ কৰি দিলে 10 ওলাই যাব আৰু ঠিক তেনেকৈ যদি মই কওঁ মই বস্তু এটা বিক্ৰী কৰিলোঁ 8 টকাত আৰু মোৰ 2 টকা লোকচান হ'ল তেতিয়া আপোনালোকে কি কৰিব পাৰিব মোৰ কষ্ট প্ৰাইচটো উলিয়াবলৈ কি কৰিব 8ৰ লগত 2 টকা লোকচান হৈছে যিহেতু 2 যোগ কৰি দিব 10 হ'ব সো এইটো নিশ্চয় বুজি পাইছে এই কনচেপ্টটো মনত ৰখাটো প্ৰয়োজন আৰু এইটো অতি সহজ কিন্তু পৰীক্ষা হলত কি হয় এইবোৰ আমাৰ যথেষ্ট কঠিন লাগে আৰু আমি এই এমাউণ্টবোৰ দেখি লাখত দেখিছোঁ যে এই লাখটো নধৰিলেও হয় ইয়াতে যদি লাখটো নাই বুলিও ধৰোঁ তেনেহ'লে আমাৰ কোনো অসুবিধা নহয় আৰু 5 টাইমছ বুলি কৈছে সো আমি ইয়াৰ ইকুৱেশ্যনেৰে আমি এইটো কৰিম সমাধান এতিয়া চাব যদি আমি এইটো কৰোঁ প্ৰশ্নটো মতে কি কৈছে মই আপোনালোকক এনেদৰে পাতিম ৬০ লাখ টকাত বিক্ৰী কৰোঁতে বা ৬০ টকাত বিক্ৰী কৰোঁতে কি হৈছে ইয়াৰ পৰা যদি কোষ্ট প্ৰাইচটো বিয়োগ কৰোঁ তেনেহ'লে আমি আমাৰ যিমানখিনি লাভ হৈছে সেইখিনি পাম হয়নে নহয় চাব এই মানে লাভটো উলিয়াবলৈও আমি এইটোৱে কৰিব পাৰোঁ মই যে আপোনালোকক ক'লোঁ মই 12 টকাত বস্তু এটা বিক্ৰী কৰিছোঁ মোৰ কিনা দাম আছিল 10 টকা তেনেহ'লে আপোনালোকে লাভটো উলিয়াই দিব পাৰিব ঠিক তেনেকৈ মই কোষ্ট প্ৰাইচটো বা এইটো কোষ্ট প্ৰাইচটোৰে এই যিটো টোটেল ভ্যালু এইটো বিয়োগ কৰি দিলে মোৰ লাভটো ওলাব অৰ্থাৎ এইটোত কি কৈছিলে এইটো ৬০ লাখ টকাত বেচোতে যিখিনি লাভ হয় সেইখিনি কিমান এই যে ৪৮ লাখ টকাত বিক্ৰী কৰিছিলে সেই ক্ষেত্ৰত যিমান লোকচান হৈছিল তাৰে 5 গুণ অৰ্থাৎ যদি আমি 5 এটা বহুৱাই দিওঁ ইয়াতে ৪৮ লাখ টকাত কোষ্ট প্ৰাইচ মাইনাছ ৪৮ লাখ এইটো চাব এইটো 5টো বহুৱাৰ কাৰণ হৈছে এইটো যিখিনি লাভ হৈছে ইয়াতে যিখিনি লোকচান হৈছে এইটো কিমানৰ গুণ এইখিনি ইয়াৰ 5 গুণ সো আমি এনেদৰে বহুৱাইছোঁ আৰু এইটো সমাধান কৰি মই চাব চিপিটো 5 গুণ এইটো 5 চিপি 5 চিপি হ'ব আৰু ৪৮টো এইফালে গুচি যাব 5 চিপিৰ লগত এই চিপিটো মাইনাছ আছে এইটো প্লাছ হ'ব 6 চিপি হ'ব আৰু ৪৮টো এইফালে যাওঁতে হ'ব 108 ওকে 108 হ'ল আৰু এইটো সৰি এক মিনিট এইটো 108 নহয় এইটো 5ৰে পূৰণ হ'ব প্ৰথমতে মই এইটো ভালদৰে কৰি আছোঁ চাব বন্ধুসকল মই আকৌ পাতিছোঁ এইটো কি আছিলে এইটো আছিলে 60 মাইনাছ চিপি আৰু এইটো 5 চিপি মাইনাছ 48 এইটো কিয় পাতিছোঁ আপোনালোকে ধৰিব নিশ্চয় পাৰিলে আৰু এতিয়া এইটো আমি সমাধান কৰোঁতে কি হ'ব 5 ইনটু চিপি 5 চিপি আৰু এই মাইনাছটো এইফালে আহোঁতে 6 চিপি হ'ব অৰ্থাৎ যিটো কোষ্ট প্ৰাইচ চিপিটোক আমি এটা বস্তু বুলি ধৰিব লাগিব আৰু ৪৮ক 5ৰে পূৰণ কৰোঁতে হয় 240 আৰু 240টো এইফালে মাইনাছত হ'ব মাইনাছটো যেতিয়া এইফালে গুচি আহিব ৬০ৰ লগত যোগ হৈ হ'ব 300 আৰু এতিয়া এই চিপিটো ইয়াতে থ'ম চিপি অৰ্থাৎ কোষ্ট প্ৰাইচটো উলিয়াবলৈ আমি 6 এইফালে গুচাই আনোতে ইয়াতে হৰণ হ'ব 300 হৰণ হওঁতে হ'ব 6 300ত কিমান বাৰ যায় আপোনালোকে নিশ্চয় গম পাইছে 50 বাৰ যায় অৰ্থাৎ চিপি ওলাল 50 এতিয়া কোষ্ট প্ৰাইচ কিমান ওলাল 50 এনচাৰটো আমি এনেদৰে উলিয়াব পাৰোঁ কিন্তু মই আপোনালোকক এটা সহজ পদ্ধতি কওঁ আমি যদি প্ৰশ্নটো চাই উত্তৰটো প্ৰথমতে এবাৰ লক্ষ্য কৰোঁ তেনেহ'লে আমি ইয়াতে দেখা পাম যে 58 লাখ আছে এনেকুৱা আছে ভাবক মই উত্তৰটোৰ পৰা আৰম্ভ কৰোঁ এইটো যদি মই 50 লাখ বুলি ধৰি লওঁ তেনেহ'লে চাব মই 50 লাখ টকাত বস্তুটো কিনিছোঁ তেতিয়া 48 লাখ টকাত বিক্ৰী কৰোঁতে মোৰ 2 লাখ টকা লোকচান হৈছে আৰু যদি মই 60 লাখ টকাত বিক্ৰী কৰোঁ 50 লাখ টকাৰ অনা বস্তুটো 10 লাখ টকা লাভ হৈছে অৰ্থাৎ চাওক 5 গুণ ধৰিব পাৰিছে উত্তৰ 50 লাখ
ইয়াতে কৈছে 5 টাইমছ অফ দ্য লছ 2 লাখ টকা লছ হৈছিল কিন্তু মই যদি 60 লাখ টকাত বিক্ৰী কৰোঁ 10 লাখ টকা লাভ হৈ যায় অৰ্থাৎ 2 লাখ টকাৰ 5 গুণ সো বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে নেক্সট প্ৰশ্নলৈ আহোঁ বন্ধুসকল এইবাৰ প্ৰশ্নটো অতিকৈ প্ৰয়োজনীয় একচুৱেলি মোৰ এটা ভুল হয় মই বন্ধুসকল বুলি কৈ থাকোঁ নিশ্চয় বান্ধৱীসকলেও চাই আছে তেওঁলোকলৈও কৈছোঁ এই ক্ষেত্ৰত মোক বেয়া নাপাব সো বন্ধুসকল এইবাৰ বন্ধু বান্ধৱীসকল এইবাৰ এই প্ৰশ্নটো চাওঁ এইটো কৈছে 3 ডেইলি ওয়েজ ওয়ার্কার্স A B and C are distributed 178 in such a way that অৰ্থাৎ তিনিটা ডেইলি ওয়ার্কাৰ ডেইলি দৈনিক যিসকলে হাজিৰা কৰে তেওঁলোকৰ কথা কৈছে তেওঁলোকৰ নাম A B C ধৰি লোৱা হৈছে তেওঁলোকে দিনত 178 টকা এনেদৰে ভাগ কৰি দিয়া হ'ল যে A gets 4 less than C A C-তকৈ 4 টকা কম পাইছে আৰু B gets 15 more than A আৰু B এ পাইছে 15 টকা বেছি A-তকৈ আৰু C এ পাইছে 11 less than B আৰু C এ 11 টকা B-তকৈ কম পাইছে এতিয়া এইটো উলিয়াব লাগিব যে হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ শ্বেয়াৰ্ছ তলত তিনিটা ৰেচিঅ' দিছে চাৰিটা ৰেচিঅ' দিছে ইয়াৰ পৰা কোনটো ৰেচিঅ'ত তেওঁলোকে পইচাটো প্ৰকৃততে পাব আমি এইটো উলিয়াবলৈ প্ৰথমতে কি কৰিম A ধৰি লোৱা হ'ল X পাইছে তাৰপাছত কি কৈছে দেন C অৰ্থাৎ A C-তকৈ যিহেতু 4 টকা কম পায় তাৰ মানে কি C এ A-তকৈ 4 টকা বেছি পাইছে ধৰিব পাৰিছে আৰু B এ কিমান পাইছে 15 টকা বেছি পাইছে A-তকৈ A যেহেতু X পাইছিলে তাৰ লগত 15 যোগ কৰি দিছোঁ এইটো আৰু আমি এইটো এতিয়া আৰু এইটো নেচাওঁ আমি এইকেইটাৰে এইটো উলিয়াব পাৰিম চাব এতিয়া মই এইটো সমাধান কৰিম আৰু এই গোটেইখিনি মিলি কি হৈছে বুলি কৈছে 178 টকা হৈছে আমি যদি এই গোটেইকেইটাকে যোগ কৰোঁ x plus 4 x plus 15 তেনেহলে আমাৰ উত্তৰটো ওলাব লাহে লাহে x plus 4 x plus 15 সমান 178 এইটো কৈছে প্ৰশ্ন মতে এইটো যে আমি সমাধান কৰোঁ x আৰু x 3x আৰু 4 15 19 3x 19 আৰু ইফালে আছে 178 এতিয়া চাব এই 178 পৰা এই 19 টো যেতিয়া এইফালে যাব তেতিয়া এইটো বিয়োগ হ'ব আৰু বিয়োগ হলে ওলাব 1 মিনিট এতিয়া ওলাব 159 অৰ্থাৎ 3x সমান 159 এতিয়া x মান ওলাবলৈ সহজ হৈ গ'ল x 3 টো যেতিয়া ইয়াতে হৰণ কৰিলো তেতিয়া ওলাব ইয়াৰ মান 53 অৰ্থাৎ a এর মান আমি পাই গলো এতিয়া a পালে x যেহেতু ধৰিছিলো a 53 ইয়াতে 53 কোনটো অপচন আছে ইয়াতেও আছে দুটো আছে সো a তো আমি 53 পালো আৰু এতিয়া c এর মানটো আমি সহজতে উলিয়াব পাৰিম c এ কিমান পাইছে a-তকৈ A C-তকৈ 4 টকা যেহেতু কম পাইছে এটাকে C এ কিমান হৈছে A-তকৈ 4 টকা বেছি পাইছে অৰ্থাৎ 53 4 57 আৰু B এ কি হৈছে A-তকৈ 15 টকা বেছি পাইছে 53 লগত যেতিয়া আমি 15 যোগ কৰি দিম তেতিয়া ওলাব 68 টকা অৰ্থাৎ এইটো হৈছে উত্তৰ বা এইটো ৰেচিঅ'ত হিহতে পইচাখিনি ভগাই লৈছে আৰু এই তিনিটা যোগ কৰি দিলে ওলাই 178 কেতিয়াবা ৰেচিঅ'টো ইয়াতকৈ কম হ'ব পাৰে যদি এইবোৰ অড নহয় এইটো হেৰি হয় মানে যুগ্ম সংখ্যা হলে ৰেচিঅ'টো কেতিয়াবা কম হয় আৰু যেহেতু এইটো অলপমান জটিল টাইপৰ সেই কাৰণে এনেকুৱা ধৰণৰ ওলাইছে আৰু আপোনালোকে এক্সামত সমাধান কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে নেক্সট প্ৰশ্নটো আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল এইবাৰ আমি এটা টাইম স্পীড ডিষ্টেন্সৰ এটা প্ৰশ্ন আলোচনা কৰোঁ এইটো হৈছে টু কভাৰ এ চাৰ্টেন ডিষ্টেন্স উইথ এ স্পীড অফ 60 km/h অৰ্থাৎ কোনো এটা দূৰত্ব 60 km প্ৰতি ঘণ্টা বেগত কভাৰ কৰিবলৈ এখন ট্ৰেইনক লৈ 15 ঘণ্টা আৰু যদি সেই একেখিনি দূৰত্ব 12 ঘণ্টাত কভাৰ কৰিব লাগে তেনেহলে সেই ট্ৰেইনখনে বা যিকোনো এখন গাড়ীয়ে হওক বা ইয়াতে ট্ৰেইন দিছে সো 1 মিনিট ইয়াতে ট্ৰেইন দিছে সো ট্ৰেইন বুলিয়ে কৈছোঁ কিমান সময় লাগিব মানে কিমান স্পীড কিমান গতি কৰিব লাগিব এক নম্বৰতে কি দিলে এটো 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে 15 ঘণ্টা যাব লাগে আমি এইটো পূৰণ কৰি দিলে পাম 900 কিলোমিটাৰ অৰ্থাৎ 900 কিলোমিটাৰ গৈছে 15 ঘণ্টাত এটাকে এই 900 কিলোমিটাৰকে যদি 12 ঘণ্টাত যাব লাগে অৰ্থাৎ 3 ঘণ্টা কমি গৈছে তেনেহলে নিশ্চয় স্পীডটো বেছি কৰিব লাগিব ট্ৰেইনৰ
ইয়াতে কিমানখিনি বেছি কৰিব লাগিব সেইটো কথা নাই কিমানত যাব লাগে সেইটো দিছে আমি সহজতে 12 ৰে 90 যদি হৰণ কৰি দিও ওলাব 75 কিলোমিটাৰ প্ৰতি ঘণ্টা সো উত্তৰটো আৰু এই প্ৰশ্নটো যথেষ্ট সহজ এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ ষ্টেট লেভেলৰ এক্সামত আহেই আপোনালোকে সহজ বুলি ভাবি হেৰি নকৰিব বা কঠিন বুলিও নাভাবিব যেহেতু প্ৰশ্নটো যথেষ্ট পাক লগাও ভালদৰে যদি ৰিডিং কৰি লয় তেনেহলে ইয়াৰ উত্তৰটো আপোনালোকৰ হাততে ওলাই পৰিব বা এনেকুৱাকৈ পাতাৰৰ প্ৰয়োজন নহয় জাস্ট মুখতে কৈ দিব পাৰিব যে এইটো যে 60 কিলোমিটাৰ গৈছে 60 কিলোমিটাৰ কৈ গৈছে 15 ঘণ্টাত এটাকে 12 ঘণ্টা যাবলৈ কিমান নিশ্চয় স্পীডটো বেছি হ'ব আৰু ইয়াতে অপচনটো চাই আপোনালোকে কৰি দিব পাৰিব সো বন্ধুসকল নেক্সট প্ৰশ্নটো চাও এইবাৰ প্ৰশ্নটো হৈছে salary of a person first increase by 17% then decrease by 15% find the change in salary অৰ্থাৎ প্ৰথমবাৰ কি হ'ল ব্যক্তিগৰাকীৰ 17% salary যেটো বাঢ়ি গ'ল ধৰি লওক 100 টকা আছিল 170 টকা হৈ গ'ল কিন্তু নেক্সট টাইম কি হ'ল 15% কমি গ'ল 170 ৰ পৰা 15% কমি গ'ল এটাকে কিমানখিনি স্যালাৰিটোৰ হেৰি হ'ল তাৰমানে গোটেখিনি মিলি কি ধৰণৰ পৰিমাণৰ ইনক্ৰিজ হ'ল বা ডিক্ৰিজ হ'ল কিমান পাৰ্চেন্টত হ'ল এটো সুধিছে ইয়াতে চাৰিটা অপচন দিছে এটো উলিয়াবলৈ আমি 100 ঠাইত 1000 ধৰি ললে অলপ সুবিধা হয় প্ৰথমতে 17% বঢ়াই দিব পাৰো তাৰ পাছত 15% কমাই দিম আৰু এনেকৈ ওভাৰঅল যেটো হ'ব হেতুৰ পৰা আমি উত্তৰটো উলিয়াব পাৰো নাইবা তাতকৈ সহজ এটা পদ্ধতি আছে এটো যদি কেতিয়াবা ফাৰ্স্ট টাইম বাঢ়ে আৰু দ্বিতীয়বাৰ কমে তেনে ধৰণে এটো সূত্ৰ x - y - xy/100 ইয়াতে আমি x আৰু y ৰ মান বহাই দিলে এই উত্তৰটো ওলাই যাব মই বহাই দেখুৱাই আছো x ৰ মান কি প্ৰথমতে 17% বাঢ়িলে অৰ্থাৎ ইয়াতে প্লাস চিন এটা আছে আৰু দ্বিতীয়বাৰ 15% কমিলে আৰু ইয়াতে চাওক এটো মাইনাস চিন হ'ব x আৰু y 17 * 15 আৰু তলত আছে 100 ইয়াৰ মানটো কিমান হ'ব চাব 17 * 15 হ'ব 17 15 255 আৰু 100 আৰু ইয়াতে 17 ৰ পৰা 15 গলে কিমান হ'ব 2 এতিয়া চাও এই শূন্য দুটা কাটি ইয়াতে দশমিক লগাই দিলো আৰু 2.55 - 2 সমান এটো হ'ব 55.55 বা এটো আমি এনেকৈ লিখিব পাৰো ইয়াতে তলত এই পইণ্ট দুটা গুছাবলৈ 100 বহাই দিব পাৰো পইণ্ট দুটা গুছাবলৈ চাওক ইয়াতে যেহেতু পইণ্টৰ পাছত দুটা সংখ্যা আছে সো তল আমি 100 আনিছো যদি এটা থাকিল হয় 10 আনিলো হয় তিনিটা যদি থাকিল হয় 5 তেনে হলে 1000 আনিলো হয় এতিয়া এইটো কৰোতে কি হ'ল এইটো উঠি গ'ল পইণ্টটো উঠি গ'ল আৰু ইয়াতে 55 ক 5 ৰে 11 বাৰ যায় আৰু 100 ক 20 বাৰ যায় অৰ্থাৎ 20 ভাগৰ 11 অংশ এটো ওলাব মাইনাসত ওলাব একচুয়ালি এটো মাইনাসত ওলাই এই অংকটো কৰোতে এটো মাইনাস ওলাইছে আৰু এটো মাইনাস ওলোৱাৰ লগে লগে এটো আমি হেৰি কৰিম অপচনটো হ'ব এইটো অৰ্থাৎ 20 ভাগৰ 11% ডিক্ৰিজ হৈছে অৰ্থাৎ টোটাল চাবলৈ গলে যদি প্ৰথমতে 17% বাঢ়ে আৰু 15% কমে তেনে হলে তেওঁৰ স্যালাৰি ওভাৰঅল এখিনি কমি যাব এখিনি 1% নহয় একচুয়ালি তাতকৈ যথেষ্ট কম সো বন্ধুসকল এই প্ৰশ্নটো এনেকুৱা ধৰণৰ হয় আৰু নেক্সট প্ৰশ্নটো চাও এবাৰ আমি এটা সিম্পল ইন্টাৰেষ্টৰ ওপৰত প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নটো হৈছে এনেকুৱা ধৰণৰ এটো সুধিছে যে মই অসমীয়াতে কৈ দিছো একেবাৰে এটা এমাউন্ট এটা কি হয় মানে এটা হেৰি প্ৰিন্সিপাল এটা 25 বছৰ 3 গুণ হৈ পৰে এটাকে সেই এমাউন্ট সেই প্ৰিন্সিপালটো 6 গুণ হ'বলৈ কিমান বছৰ লাগিব অৰ্থাৎ চাওক 100 টকা এটা 3 গুণ হৈছে অৰ্থাৎ 300 টকা হৈছে কিমান বছৰ বুলি ক'লো 25 বছৰত ইয়াতে ৰেটটো দিয়া নাই ৰেট অফ ইন্টাৰেষ্ট যেটো হেতু দিয়া নাই আৰু এই হেৰিটো 6 গুণ হ'বলৈ কিমান বছৰ লাগিব অৰ্থাৎ টাইম কিমান লাগিব মই সিম্পল ইন্টাৰেষ্টৰ ওপৰত ইয়াৰ আগতে এটা ভিডিও বনাইছো তাত মই আপোনালোকক কনসেপ্টটো কৈ দিছো যে PRT by 100 equal to SI অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট P মানে হৈছে প্ৰিন্সিপাল R মানে ৰেট অফ ইন্টাৰেষ্ট T মানে সময় বা টাইম আৰু 100 to 100 SI মানে সিম্পল ইন্টাৰেষ্ট অৰ্থাৎ চাব ইয়াতে 100 টকা 300 হৈছে গৈ 3 গুণ হৈছে হেতুহে কৈছে ইয়াতে সিম্পল ইন্টাৰেষ্ট আমি কিমান পালো ধৰিব পাৰিছে 200 টকা পাইছো কাৰণ 100 টকা অলৰেডি প্ৰিন্সিপাল আৰু 200 টকাটো আহিছে সিম্পল ইন্টাৰেষ্ট আৰু ইয়াতে এমাউন্ট কিমান হৈ গৈছে a বুলি ক'লে এমাউন্ট মানে a এটো a বুলি ক'লে 300 হৈছে গৈ এমাউন্ট সো বন্ধুসকল এতিয়া আমি এইটো PRT ত পাতিম p প্ৰিন্সিপাল আছিল 100 টকা ধৰি লৈছো
R2 আমি নাজানো T2 জানো 25 আৰু তলত 100 আছে আৰু SI হৈছে 200 টকা 100 কাটা গ'ল আৰু R25 ৰল আৰু 25 টো ইয়াতে আনিব এফালে আনোতে 200 ৰ লগত 25 হৰণ হ'ল আৰু 25 এ 200 কেইবাৰ যায় 8 বাৰ অৰ্থাৎ ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ল 8 টকা বা 8%। এতিয়া 6 গুণ হ'বলে চাও 100 টকা 6 গুণ কেতিয়া হয় 600 টকা হলে 6 গুণ হয় ইয়াতে সিম্পল ইন্টাৰেষ্ট কিমান আহিব 500 টকা। এতিয়া যদি আমি এই 500 টকাক 8 এৰে হৰণ কৰি দিও এতিয়া 8 6 গুণ 48 আৰু 2 শূন্য 8 2 গুণ 16 4 দশমিক দিয়াৰ লগে লগে শূন্য আহিব 8 5 গুণ 40 অৰ্থাৎ 62.5 বছৰ এটা 62 বছৰটো আছে ইয়াতে আৰু 0.5 বছৰ মানে কি হৈছে হেতু হৈছে অৰ্থাৎ আধা বুলি কোৱা হেতুকে এটো আমি 6 মাহ ধৰিম অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব 62 বছৰ 6 মাহত এইটো 100 টকাটো হৈ 6 গুণ হৈ 600 টকা হৈ পৰিব। সো বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে নেক্সট প্ৰশ্নটো আলোচনা কৰো আমি। সো বন্ধু বান্ধৱীসকল এইবাৰ আমি পাইপছ এণ্ড চিষ্টাৰ্ণছৰ ওপৰত এটা প্ৰশ্ন চাম। এই প্ৰশ্নটো হৈছে A cistern has 2 pipes অৰ্থাৎ এটা পাত্ৰত এইটো ডাঙৰ পাত্ৰ হ'ব এইটো সিনটেক্স যেটো কওঁ আমি হেইটো ওপৰৰ যেটো থাকে হেনুকা ধৰণৰ ধৰি ল'ব পাৰি ইয়াতে কৈছে যে দুডাল পাইপৰ কথা কৈছে ইয়াতে দুটা পাইপ আছে এটা পাইপে কি কৰে 8 ঘণ্টাত এটা সেই টেংকিটো ফুল কৰে আৰু এডালে 5 ঘণ্টাত হেতু এম্পটি কৰে অৰ্থাৎ খালি কৰি দিয়ে। এতিয়া হতিছে ইন হাউ মেনি আৱাৰ্স উইল দ্য সিস্টাৰ্ন বি এম্পটি অৰ্থাৎ এই কিমান সময়ত এই টেংকিটো খালি হৈ পৰিব যদি দুইডাল পাইপ একেলগে খুলি দিয়া হয় আৰু এটা কথা কৈছে যে 4/3 এই টেংকিটোৰ ইতিমধ্যে ভৰ্তি হৈ আছে। এটা আমি এটা কথা লক্ষ্য কৰিম দুটা পাইপৰ কথা কৈছে পাইপ 1 আৰু পাইপ 2 এক নম্বৰ পাইপটোৱে কি কৰিছে 8 ঘণ্টাত ফুল কৰিব পাৰে আৰু 2 নম্বৰ পাইপটোৱে 5 ঘণ্টাত খালি কৰিব পাৰে। এটা মাইনাস দিছো কাৰণ ই খালি কৰিছে সো এই দুটা লখাগুটো উলাই লম আমি 8 5 গুণ 40 এটো হৈছে দুইটাৰ ভিতৰত এফিচিয়েন্সি আমি 40 এৰে কৰিম এতিয়া এই 40 8 এৰে কেইবাৰ যায় 5 অৰ্থাৎ যেটো পাইপে ভৰ্তি কৰিব পাৰে হেতুৰ ক্যাপাসিটি হৈছে 5 ইউনিট আৰু 5ক 8 এই 5ক 40ত কেইবাৰ যাব 8 বাৰ যাব আৰু এটো হৈছে মাইনাসত আহিব 8 ইউনিট এই খালি কৰা পাইপডালৰ ক্ষমতা অৰ্থাৎ চাবলৈ গলে জিডাল পাইপে খালি কৰিব তাৰ ক্যাপাসিটিটো বেছি সো এই দুটা যেতিয়া আমি যোগ কৰি দিম তেতিয়া -3 ওলাব টোটাল ক্যাপাসিটি দুইটা একেলগে যেতিয়া চলাই দিম পাইপ আমি তেতিয়া -3 হৈ যায় থাকিব। আৰু এতিয়া কৈছে কি এই অলৰেডি 40 লিটাৰ ধৰি ল 40 লিটাৰ ধৰি ল হল টেংকিটো ধৰে টোটাল ইয়াৰে 4/3 অৰ্থাৎ 30 লিটাৰ ইতিমধ্যে ভৰ্তি হৈ আছে 30 লিটাৰ যদি ভৰ্তি হৈ আছে আৰু 10 লিটাৰ খালি হৈ আছে আৰু কি হ'ব দুডাল পাইপ যেতিয়া লগাই দিম আমি -3 কৈ কমি যায় থাকিব আৰু এই -3 টোক যদি আমি 3 ৰে হৰণ কৰি দিও কিমান ওলাব 10 অৰ্থাৎ 10 ঘণ্টা লাগিব 10 ঘণ্টা সময় দুইডাল পাইপ যদি আমি একেলগে চলাই দিও তেনে হলে এই 4/3 ভৰ্তি হৈ থকা টেংকিটো 10 ঘণ্টাত খালি হৈ পৰিব। সো বন্ধুসকল এইটো অকন পাজল লগা প্ৰশ্ন আপোনালোকে ভালদৰে ভিডিওটো এবাৰ ৰিভাইজ কৰিব যদি বুজি পোৱা নাই আৰু যদি তথাপিও বুজি নাপায় তেনে হলে মোক কমেন্ট কৰিব মই আকৌ ভালদৰে বুজাই দিম। নেক্সট প্ৰশ্নটো আহো এবাৰ আমি এটা টাইম এণ্ড ওয়াৰ্কছৰ ওপৰত প্ৰশ্ন চাও আৰু আপোনালোকক মই যিবোৰ প্ৰশ্ন আজি দিছো ইয়াৰ পৰা প্ৰত্যেকটো চেপ্টাৰৰ এটা মই প্ৰশ্ন দিছো আপোনালোকক আৰু আপোনালোকে ভালদৰে চাই ল'ব নেক্সট মই এনেকুৱা আৰু ভিডিও লৈ আহিম এবাৰ এই ভিডিওটোত কৈছে যে সুচ আৰু লেহেৰে এটা কাম 7 দিনত কৰিব পাৰে আৰু কৈছে যে সুচ 4/7 এফিচিয়েন্ট অৰ্থাৎ কাৰ্যক্ষম লেহেৰতকৈ এই সেম জবটো সুচে কিমান দিনত অকলে কৰিব পাৰিব হৰিছে এতিয়া চাব এটো কি কৈছে দুইটাই 7 দিনত কামটো একেলগে কৰিলে কৰিব পাৰে সুচ প্লাস লেহেৰ আৰু কি কৈছে সুচ লেহেৰতকৈ 4/7 বেছি যদি লেহেৰে 4 এফিচিয়েন্সি ধৰো ইয়াৰ এফিচিয়েন্সি মানে যেটো পাৱাৰ ক্ষমতা এটো সুচৰ ক্ষমতাটো হৈ পৰে 7 এতিয়া আমি টাইম এণ্ড ওয়াৰ্কছৰ ক্ষেত্ৰত এটা বস্তু চাও এই দুইটাৰ এফিচিয়েন্সি যোগ কৰি দুইটাৰ এফিচিয়েন্সিৰ লগত টোটাল ডেজটো যদি পূৰণ কৰি দিও আমি টোটাল ওয়াৰ্কছটো ধৰি লও 7 4 11 আৰু 7 সমান 77 টোটাল
ৱৰ্কছ 77 ইউনিট বুলি ধৰিব লাগিব একচুৱেলি এতিয়া চাব চুজ আৰু লেহেৰ এইটো 7 আৰু 4 আছে 77 টোটেল কাম আছে এতিয়া খুদিছে কোনে এই চুজে কিমান দিনত কৰিব পাৰে চুজৰ এফিচিয়েন্সি কিমান 7 আমি 7ক যদি হৰণ কৰি দিও 77 টোটেল ৱৰ্কছত কিমান যাব 11 বাৰ যাব সো অৰ্থাৎ কি 77 ইউনিট কাম চুজে যেতিয়া কৰিব আৰু চুজৰ যেটো কাৰ্যক্ষমতা হৈছে 7 ইউনিট কিমানত কৰিব পাৰিব 11 দিনত সো বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে 11 দিন নিশ্চয় বুজি পাইছে এটো এবাৰ নেক্সট প্ৰশ্নটো চাও এইবাৰ প্ৰশ্নটো হৈছে এইটো মই অসমীয়াতে কৈ দিছো যে এজন মেনেজাৰৰ দৰমহা হৈছে 60000 টকা আৰু এজন ইঞ্জিনিয়াৰৰ দৰমহা হৈছে মেনেজাৰজনতকৈ 60% আৰু ইয়াতে কি কৈছে মেনেজাৰ একচুয়ালি এজনে থাকে এটা কোম্পানীত আৰু ইয়াতে টোটেল যেটো স্যালাৰি হ'ব মেনেজাৰ আৰু ইঞ্জিনিয়াৰ লগ হৈ হেতু হৈছে 7.8 লাখ ইয়াতে সময়ৰ কোনো ধৰি দিয়া নাই এক মাহ বা এক বছৰ যিকোনো এটা ধৰিব পাৰো আমি আৰু হেতু প্ৰয়োজন নাই এতিয়া ইয়াতে কোম্পানীটোত কিমানজন ইঞ্জিনিয়াৰ আছে হদিছে এতিয়া আমি যদি চাও মেনেজাৰ এজনে তেওঁৰ দৰমহা হৈছে 60000 আৰু ইঞ্জিনিয়াৰৰ দৰমহা কিমান এজন ইঞ্জিনিয়াৰৰ দৰমহা হৈছে 60% অৰ্থাৎ 60000ৰ 60% এটো হ'ব 36000 আৰু চাও 7,80,000 যেটো টোটেল স্যালাৰি তাৰ পৰা যদি আমি মেনেজাৰ জনৰ স্যালাৰিটো বিয়োগ কৰি দিও মেনেজাৰ জনৰ হৈছে 60000 ইয়াতে ৰব 7,20,000 7,20,000 হৈছে ইঞ্জিনিয়াৰ সকলৰ স্যালাৰি আৰু 7,20,000 যেতিয়া আমি ইঞ্জিনিয়াৰৰ এজন ইঞ্জিনিয়াৰৰ স্যালাৰি কিমান 36,000 হৰণ কৰি দিও তেতিয়া ইয়াতে ওলাব এক মিনিট 36,000 ইয়াতে এটো যাব 36 * 72 অৰ্থাৎ 20 জন ইয়াতে উত্তৰ হ'ব 20 জন ইঞ্জিনিয়াৰ টোটেল আছে এটো যথেষ্ট সহজ প্ৰশ্ন আছিল কিন্তু প্ৰশ্নটো দেখি একচুয়ালি আমি ভয় খাও কিন্তু এক্সামত আমি এনেকুৱা ভয় খোৱা কোনো প্ৰয়োজন নাই অকনমান মাথাটো ঠাণ্ডা ৰাখি যদি আমি ভালদৰে পঢ়ি চাও তেতিয়া হলে আমি সহজতে কৰিব পাৰিম আৰু কি হয় যদি আমি এনেকুৱা ধৰণৰ প্ৰশ্ন সদায় সলভ কৰি থাকো তেতিয়া হলে আমাৰ এইবোৰ লাহে লাহে সহজ হৈ আহে এবাৰ প্ৰশ্নটো এজ ৰিলেটেড প্ৰশ্ন লৈ আহিছো কাৰণ এজ ৰিলেটেড প্ৰশ্ন আমাৰ ষ্টেট লেভেলৰ এক্সামত সোধেই আৰু এইবাৰ প্ৰশ্নটো চাব 5 বছৰ আগতে কি কৈছে এটা পৰিয়ালত মাক দেউতাক আৰু পুতেকৰ বয়স যেটো গড় বয়স হেতু 35 বছৰ অৰ্থাৎ গোটেই কেইটাৰ এজ যোগ কৰি উঠি 3 ৰে হৰণ কৰিব লাগিব তেতিয়া এটো হৈছে 35 বছৰ মানে গোটেই কেইটাৰ যদি যোগ কৰো আমি 35 * 3 105 ওলাব টোটেল বয়স এটো হৈছে 5 বছৰ আগতে আৰু 3 বছৰ আগতে কি কৈছে যেটো মাক আৰু দেউতাক অকল মাক আৰু দেউতাকৰ কথা কৈছে যেটো গড় বয়স হেতু 46 অৰ্থাৎ টোটেল বয়স হ'ব 46 + 2 46 * 2 হেতু হ'ব টোটেল বয়স এতিয়া খুদিছে বৰ্তমান এই পুতেকজনৰ বয়স কিমান আমি ইয়াৰ কাৰণে এক নম্বৰতে কি কৰিম 5 বছৰ আগতে 35ৰ লগত 3 এটো হৈছে 5 বছৰ আগৰ কথা 35ৰ লগত 3 হেৰি কৰতে 105 ওলাব তাৰ পাছত এটো কি কৈছে 3 বছৰ আগতে যেটো 5 বছৰৰ লগত 2 বছৰ নুমি আহিল 46 92 বছৰ 2 বছৰ যোগ হৈছে বয়সৰ লগত তলত আৰু 3 বছৰ আছে 5 বছৰ যেহেতু কৈছিলে এইটো চাব 92 বছৰ হৈছে মাক আৰু বাপেকৰ আৰু পুতেকৰ বয়স কিমান হ'ব এটো আমি এতিয়া ইয়াৰ পৰাই উলিয়াব পাৰিম 105ৰ লগত কিমান হ'ব তো গোটেই কেইটাৰ বয়সৰ লগত 2 2 2 তিনিটাৰ বয়স দুটাৰ হে ইয়াতে দুটাৰ হে ইয়াতে তিনিটাৰ হতে 6 যোগ হ'ব ইয়াতে হ'ব 105ৰ লগত 6 যোগ হতে 111 হ'ব আৰু 111ৰ পৰা 92 বিয়োগ কৰিলে কিমান ওলাব আৰু হেতুৱে হ'ব পুতেকৰ 3 বছৰ আগৰ বয়স চাব 92 93 96 95 96 92ৰ পৰা এটো হ'ব 19 বছৰ অৰ্থাৎ 3 বছৰ আগতে আছিল পুতেকৰ বয়স 19 বছৰ এটাকে 3 বছৰ পিছত যেটো বৰ্তমান বয়স কিমান হ'ব 19ৰ লগত 3 যোগ কৰি দিলে হ'ব 22 বছৰ সো ইয়াৰ উত্তৰটো হৈছে 22 বছৰ বৰ্তমান পুতেকৰ বয়স 22 বছৰ এবাৰ প্ৰশ্নটো টাইম স্পিড আৰু ডিসটেন্সৰ লগত জড়িত এই প্ৰশ্নটো ভালদৰে মন দি চাব আপোনালোকে ইয়াতে আমি ভালকৈ কনসেপ্ট জানিম ইয়াতে কৈছে যে এটো শ্ৰম শক্তি এক্সপ্ৰেছ এটো স্পেলিংটো যথেষ্ট জটিল একচুয়ালি শ্ৰম শক্তি এক্সপ্ৰেছ
crosses the Jamuna river bridge and a man standing near the bridge in 27 seconds and 8 seconds respectively. If the speed of train is 54 km/h, find the length of the Jamuna river bridge. A শ্ৰম শক্তি এক্সপ্ৰেছখনে কি কৰে যমুনা নদীৰ যিখন দলং সেইখন পাৰ হয় 27 ছেকেণ্ডত আৰু যদি যমুনা নদীৰ দলঙৰ কাষত থকা এজন মানুহ আছে বুলি ধৰিলো সেই মানুহজন পাৰ হ'বলৈ ট্ৰেইনখনত লাগে 8 ছেকেণ্ড যেটো ট্ৰেইনখনৰ এটা নিজা দৈৰ্ঘ্য আছে সেই কাৰণে কি হয় এটা ষ্টেণ্ডিং মানুহ পাৰ হওঁতে ট্ৰেইনখনে নিজৰ দৈৰ্ঘ্যটো অতিক্ৰম কৰিব লাগে বাবে ইয়াতে 8 ছেকেণ্ড এনে সাধাৰণতে কি হয় যদি এটা মানুহ থিয়া হৈ থাকে আমি যদি গাড়ী এখন লৈ যাওঁ আমি 1 ছেকেণ্ডো নালাগে পাৰ হৈ যাওঁতে কিন্তু দীঘল এখন যদি ট্ৰেইন হয় ট্ৰেইনখন লৈ যাওঁতে মানুহজন পাৰ হওঁতে নিশ্চয় সময় লাগিব সো এটো আমি দুইটা হিচাপ কৰিব লাগিব আমি ট্ৰেইনখনৰ দৈৰ্ঘ্যটো ইয়াতে উলিয়াব পাৰিম প্ৰথমতে কেনেকৈ উলিয়াব পাৰিম এই মানুহজন পাৰ হওঁতে যিটো সময় লৈছে সেই সময়টোৰ জৰিয়তে আমি ট্ৰেইনখনৰ দৈৰ্ঘ্য উলিয়াব পাৰোঁ আৰু ট্ৰেইনখনৰ দৈৰ্ঘ্য উলিয়াৱাৰ লগে লগে আমি ব্ৰিজখনৰ দৈৰ্ঘ্য উলিয়াব পাৰিম ইয়াতে চাওক প্ৰথমতে আমি এইটো চাই লওঁ 54 km/h যেটো হৈছে ট্ৰেইনখনৰ গতি আমি প্ৰথমতে উলিয়াব লাগিব ট্ৰেইনখনৰ 1 ছেকেণ্ডত কিমান মিটাৰ যায় যেটো ইয়াতে ছেকেণ্ডৰ কথা কৈছে আমি ছেকেণ্ডত ঘণ্টাৰ পৰা ছেকেণ্ড উলিয়াবলৈ স্পিডটো 18 ভাগৰ 5 পূৰণ কৰি দিওঁ আৰু যদি ছেকেণ্ডৰ পৰা ঘণ্টা উলিয়াব লাগে তেনেহলে 5 ভাগৰ 18 পূৰণ কৰোঁ হেতু মই নেক্সট প্ৰশ্নত আলোচনা কৰিম 18 সমানত কেইবাৰ যায় 18 সমানত 3 বাৰ যায় এটাকে 3 5 গুণ 15 অৰ্থাৎ 15 মিটাৰ প্ৰতি ছেকেণ্ড কৈ ট্ৰেইনখনে গতি কৰিছে সো আমি এটা ট্ৰেইনখনৰ দৈৰ্ঘ্যটো সহজতে পালো চাব 8 ছেকেণ্ড যেহেতু লাগে ট্ৰেইনখনক মানুহজন পাৰ হ'বলৈ আৰু এইটোই হৈছে ট্ৰেইনখনৰ দৈৰ্ঘ্য অৰ্থাৎ 8 * 15 120 মিটাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য আমি পালো এতিয়া চাব 27 ছেকেণ্ড লাগে গোটেই যমুনা ব্ৰিজখন পাৰ হ'বলৈ যমুনা ব্ৰিজখন পাৰ হওঁতে কি হৈছে ট্ৰেইনখনে যমুনা ব্ৰিজখনটো পাৰ কৰোঁতে সেই দৈৰ্ঘ্যটো অতিক্ৰম কৰিছে লগতে ট্ৰেইনখনৰ দৈৰ্ঘ্যটো অতিক্ৰম কৰিছে দুয়োটা দৈৰ্ঘ্য অতিক্ৰম কৰিছে অৰ্থাৎ যদি আমি 27 ছেকেণ্ডক 15 পূৰণ কৰোঁ এইটো আমি ট্ৰেইনখনৰ দৈৰ্ঘ্য বুলি ধৰিব নোৱাৰো বা ব্ৰিজখনৰ দৈৰ্ঘ্য বুলি ধৰিব নোৱাৰো ইয়াতে কি হয় দুয়োটা দৈৰ্ঘ্য জড়িত হৈ আছে এইটো পূৰণ কৰিলে ওলাব 405 অৰ্থাৎ 405 মিটাৰ আমি ব্ৰিজখনৰ দৈৰ্ঘ্য বুলি কেতিয়াও ক'ব নোৱাৰো কিয়নো ট্ৰেইনখনে নিজৰ দূৰত্বটো যেহেতু অতিক্ৰম কৰিছে ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান আছিল 120 মিটাৰ আছিল আমি এতিয়া 405 ৰ পৰা যেতিয়া 120 বিয়োগ কৰি দিম তেতিয়াহে ওলাব আসল যেটো ব্ৰিজখনৰ দৈৰ্ঘ্য হেতু এটা 405 ৰ পৰা 120 বিয়োগ কৰিলে ওলাই 285 আৰু এই 285 হ'ব ব্ৰিজখনৰ দৈৰ্ঘ্য তথা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই কি কলো মই যদি আপোনালোকে কোৱেৰি কৰে বা বিচাৰে কমেন্ট সেকশনত জনাব যদি টাইম স্পিড আৰু ডিসটেন্সৰ লগত জড়িত আপোনালোকক বেসিক কনসেপ্টৰ হৈতে ভিডিও লাগে তেনেহলে মোক কমেন্ট 10টা কমেন্ট দিব লাগিব 10 জনে যদি কমেন্ট কৰে মই তাৰ ওপৰত ভিডিও অতি সোনকালে বনাম যেটো আপোনালোকৰ কনসেপ্ট সম্পূৰ্ণ ক্লিয়াৰ কৰিব আৰু এনেকুৱা যি ধৰণৰ প্ৰশ্ন আহিলেও আপোনালোকে সমাধান কৰিব পাৰিব আৰু মৰমৰ বন্ধু বান্ধৱীসকল মই জনাও যে মোৰ চেনেলটো যদি এতিয়ালে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব প্লিজ আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীসকলকো শেয়াৰ কৰিব সো এই নেক্সট এটা প্ৰশ্ন আলোচনা কৰো লাষ্ট এবাৰ এটা ট্ৰিকোনোমেট্ৰি প্ৰশ্ন আলোচনা কৰো একচুয়ালি ট্ৰিকোনোমেট্ৰিটো যথেষ্ট টান যেনে লাগে কিন্তু যদি আপোনালোকে জানে তেনেহলে সহজ হ'ব পাৰে আৰু মোৰ কাৰণে অকমান এটো টান লাগে তথাপি মই এটো সমাধান কৰি আপোনালোকক দেখুৱাই আছো ইয়াতে কি কৈছে √2 sin 5x plus 5 ডিগ্ৰী সমান 1045 ডিগ্ৰী ইয়াতে কি হয় আমি ইয়াৰ ভ্যালুবোৰ জানিব লাগিব 1045 ডিগ্ৰীৰ ভ্যালু কিমান হয় বা এটো মান এটা আছে এখন চাৰ্ট আছে ট্ৰিগোনোমেট্ৰি সেই চাৰ্টখনত এটো দিয়া থাকে হেতু আপোনালোকে যদি চাইছে জানে বা ক্লাস 10 ত আমি সকলো এটো পঢ়িছোই এটো কি হয় এতিয়া যদি আমি 1045 ডিগ্ৰীৰ মানটো হয় 1 আৰু এটো সাইন ধৰি ইয়াতে আমি 5x আৰু 5 ডিগ্ৰী এটো ধৰিলো আৰু এটো √2 এটো ইয়াতে থাকিল আমি প্ৰথমতে এই √2 টো ইয়াতে আনিম 1/√2 হৈ পৰিব এতিয়া আৰু sin আৰু 5x আৰু 5 এটো থাকিল এখিনি সমান চিনটো থাকিলে এতে চাব এখিনিৰ পৰা কি হ'ব যেটো sin হাফ এটো sin আছে নহয় sin 1/√2 এটো হৈছে এটোৰ মান হৈছে 45 ডিগ্ৰী
এইটো চাৰ্টখনতে আছে যদি সাইনৰ মান চাও আমি 1/√2 বা sin 45 ৰ মান হয় 1/√2 আৰু এইটো 45 হৈ পৰিব তেতিয়া সাইনটো আমি এইফালে লৈ আহিব লাগিব এই আগৰ পেজটোত মই যেটো সমাধান দেখুৱাইছো আৰু এইটো যেতিয়া হ'ব তেতিয়া কি ৰব আমাৰ 5x + 5 ডিগ্ৰী আৰু 45 ডিগ্ৰী বা ডিগ্ৰীটো আমি উঠাই দিব পাৰো আৰু এইটো 5 টো এইফালে যাওতে 45 ৰ পৰা 5 বিয়োগ হৈ 40 হ'ব আৰু এইটো 5x = 40 আৰু x সমান এইটো 5 টোৰে 40 হৰণ কৰোতে ওলাব 8 অৰ্থাৎ x ৰ মান হ'ব 8 ডিগ্ৰী নিশ্চয় বুজি পাইছে অকনমান আৰু যদি বুজি পোৱা নাই মোক এটোও জনাব আপোনালোকে মই ত্ৰিকোণমিতিও বেছিক ক্লিয়াৰ কৰি দিব পাৰিম আপোনালোকৰ সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই এই কিটা প্ৰশ্ন উত্তৰে আলোচনা কৰিলো নেক্সট ভিডিঅ'টোত মই আৰু কেইটামান গণিতৰ যেটো পঞ্চায়তৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয় হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম লগতে সমাধানটো মই যিমান পাৰি সৰল কৰি দিম যাতে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় আৰু ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰিব প্লাস আপোনালোকৰ কমেন্টটো মোৰ কাৰণে অতিকৈ জৰুৰী কাৰণ আপোনালোকৰ কমেন্টত মই গম পাওঁ যে আপোনালোকে ভিডিঅ'বোৰ চাইছে বা ভাল পাইছে বা এইবোৰ গুৰুত্ব দি চাইছে তথা মোৰ ইউটিউব চেনেলত এই ভিডিঅ'বোৰ আপলোড দিয়া এটা সফলতা আহিছে মই যিখিনি জানো সেইখিনি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছো যাতে নজনা সকলেও জানে আপোনালোকে অৰ্থাৎ জ্ঞান আহৰণ কৰিব পাৰে সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানখিনি ধন্যবাদ জয় আই অসম